নমস্কাৰ বন্ধুসকল, আজি আমাৰ প্ৰতিদিন টাইম নিউজত ভাল এটা নিউজ দিছে। আমগুৰিৰ পৰা দিছে এইটো নিউজ। আৰু আমাৰ থলুৱা পালকসকল যে বঞ্চিত হৈছে, বাহিৰৰ গাহৰি আহি গোটেই আমাৰ উজনি অসম ভৰি পৰিছে, এইখিনি কথা দিছে। আৰু থলুৱা পালকসকলো আছিল আৰু তেওঁলোকে সুন্দৰকৈ কথাখিনি কৈছে। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ, তাত গৈ চাব পাৰিব। আৰু এনেকৈ কৰিলে ভাল আছে, সকলো ওলাই আহিলে ভাল হয়, তেতিয়া আমাৰ কিবা এটা হ'ব। সুন্দৰকৈ উপস্থাপন কৰিছে নিউজটো, প্ৰতিদিন টাইমত দিছে আৰু সকলোৱে চাব। মই লিংকটো দিছোঁৱেই। আজি বেপাৰী দুজন আহিছে মোৰ গাহৰি বিচাৰি, আৰু যিটো দাম দিছে, এজনী গাহৰি আৰু আপোনাৰ 1.5 কুইণ্টেলমান হ'ব, আৰু এটা খাচী আপোনাৰ 80 কেজিমান হ'ব। আৰু আপোনাৰ দাম দিছে মোক মাত্ৰ 27,000 টকা দুইটাতে। কেনেকৈ দিব বাৰু? নাই, নোৱাৰোঁ বুলি ক'লোঁ আৰু উপায় নাই। লাগিলে তেনেকৈ খুৱাই থাকিব লাগিব। 4,000 টকাততো দিব নোৱাৰি। যি বস্তুৰ দাম হৈছে, আপোনাৰ দাম যিমান হৈছে, আপোনাৰ চাপৰ এতিয়া কিনিবলৈ গ'লে আপোনাৰ 1250 টকা চাপৰৰ বেগ। পিক ফিটটো আপোনাৰ 1550 টকা এনেকুৱা হৈ আছে। তাত ইমান দাম দি কিনি খুৱাই আৰু আপুনি ইমান কম দামত কেনেকৈ দিব বাৰু? লাগিলে খুৱাই আছোঁ, উপায় নাই, ইমান কমত দিব নোৱাৰি। সেইটো কাৰণে বন্ধুসকল সকলো ওলাই আহিব লাগে। আজি যেনেকৈ নিউজটোত সকলো ওলাই আহিছে, তেনেকৈ সকলো ওলাই আহিব লাগে আৰু নিজৰ মতামত বহুত দাঙি ধৰিব লাগে। তেতিয়াহে যদি চৰকাৰৰ কাণত পৰে। সেইকাৰণে সকলো ওলাই আহিব আৰু নিউজটো চাব। আপোনালোকে লিংকটো দি দিছোঁ। আৰু জয় হওক গাহৰি পালকৰ, জয় আই অসম। শেষত সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।